এই নতুনকে অহা মানুহে আমাৰ প্ৰশাসনৰ ওপৰত হাত উঠাইছে আমাৰ পুৰণা মানুহ এজনো সেইদিনাখন ওলোৱা নাছিল আৰু আমাৰ পুৰণা মানুহ এই বিষয়টোত সম্পূৰ্ণৰূপে গম নাপায় সিহঁতে ৰাতি এটালৈকে ক'ৰবাত মিটিং কৰিছে শুনা পাইছো বজাৰত আমাৰ এই ডেভিড ডেকা নামৰ ল'ৰা এজনে দেখাও পাইছে সিহঁতে মিটিং কৰি এই চিটুৱেশ্যনটো আনিলে আমাৰ গাঁওখনত গতিকে অবৈধ নাগৰিকখিনি মিটিং এখন হৈছিলে ক'ত হৈছিলে এইটো এই উত্তৰ বজাৰত নতুন বজাৰত শুনা পাইছো অবৈধ অহা মানুহখিনিয়ে গতিকে এই কথাটো খুবেই গৰিহণাৰ যোগ্য আৰু খুবেই নিন্দনীয় সিহঁতক ধিক্কাৰ দিছো যে আমাৰ প্ৰশাসন যন্ত্ৰটোৰ ওপৰত হাত উঠাইছে প্ৰশাসনে যেনে ধৰণে উচ্ছেদ চলাক আমাৰ কোনো আপত্তি নাই আমি লগত সদায় লাগি দিছো প্ৰশাসনৰ লগত লাগি দিছো আমি সকলো লগত আছো পুৰণা মানুহখিনি অৰ্থাৎ ক'ব পাৰি যে কচুতলিত এটা দুভাগ হৈছে এতিয়া যে আগৰ পৰাই দুভাগ আমাৰ সংস্কৃতি আমাৰ পৰিৱেশ তেওঁলোকৰ লগত কেতিয়াও আমাৰ নিমিলে আমাৰ পৰা আহিছে তেওঁলোক ভাষা-ভাষীও নিমিলে তেওঁলোক হ'ল বেছিভাগ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে সিদিনাখন মংগলদৈ ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্ট মৰিগাঁও ডিষ্ট্ৰিক্ট বুঢ়াবুঢ়ী চাইডৰ মানুহ ক'ৰবাৰ মায়াং চাইডৰ মানুহ গতিকে মই খুবেই দুখিত আৰু খুবেই দুখ পাইছো যে আমাৰ গাঁৱত এই অবৈধ মানুহে আমাৰ প্ৰশাসনিক বিষয়াসকল যেনেকৈ আমাৰ চাৰ্কল অফিচাৰ মহোদয়ক সিহঁতে মানে আক্ৰমণ কৰিবলৈ ওলাই আহিছে বা খেদি গৈছে এই কথাটোত আমি খুবেই নিন্দনীয় আমি এতিয়াও একমত আছো আমি পুৰণা মানুহখিনি এই নতুন মানুহখিনি খেদাৰ ক্ষেত্ৰত আমাৰ পুৰণা মানুহ সকলো একমত কিন্তু এই কথাখিনি এই যে নতুন আৰু পুৰণি কথাখিনি যে আহিল আজিৰ তাৰিখত আপোনালোকে তেওঁলোক যেতিয়া ইয়াত আহিছিলে তেতিয়া আপোনালোকে কমপ্লেইন কৰিছিল নে আৰক্ষী বা প্ৰশাসনক আপোনালোকে জনাইছিলে নে নাই তেতিয়াৰ পৰা সিহঁতক বাধা দিয়া হৈছে তেতিয়া আমি সৰু আছিলো ধৰক ময়ো সৰু আছিলো কোনোবা মানুহে দুই এজন আনিছে তাৰপিছত ডিগাৰু মানুহে সেই সংসূত্ৰে ডিগাৰু গুমুৰীয়া বেজনী এইবিলাক মানুহৰ পাট্টাদাৰ বেছি আমাৰ সেইটো চাইডত পুৰণা মানুহৰ নৰ্থ চাইডত সেই পাহাৰীয়া মানুহৰ পাট্টা বেছি আৰু তেওঁলোকে কিবা লিংক লগাই বাহিৰা মানুহখিনি আনি জগা দিছে কাৰণ এতিয়াও চাব নতুন মানুহখিনি বহি থকা মাটিখিনি অসমীয়া মানুহৰ নামত আছে ট্ৰাইবেল মানুহৰ নামত পাট্টা আছে এতিয়াও সেই ট্ৰাইবেল মানুহৰ নামত পাট্টা আজিলৈকে আছে মানে তেওঁলোক য'ত বাস কৰি আছে নতুন মানুহখিনি য'ত বাস কৰি আছে আৰু আমাৰ পুৰণা এৰিয়াটোত আমাৰ পুৰণা মানুহৰ নামতে হাবিজোৰা মানুহৰ নামতে পাট্টা চৰকাৰে দিছে আমাৰ একচনীয়া খাজনা ৰচিদ আছে পাট্টা আছে আমাৰ ডকুমেণ্টছখিনি গোটেইখিনি কোৰ্টত ডিমৰিয়াত সোমাই আছিল আৰু ডিমৰিয়াত আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায় তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ खुलुमबाय लोगोफोर नोंथांमोना नुखाबाय जानांगौ गुवाहाटी सनापुरनि इभिक्सन जाथायखौ माबोरै इभिक्सन जाथाय बियो निउसाव नुजाखो दा नोंथांमोन आङो गासैनिबो डिटेल्सखौ फोरमायनानै होलांगोन भिडिअखौ जोबजासिम नायलां माने गुवाहाटी सनापुराव निया मुसलमानफोरा थायोमोन दा गुवाहाटी सनापुरा निया मुसलमाननि हा ना मानि हा बेखौबो आं फोरमायनांगोन माने गुवाहाटी मुसलमानफोर थानाय सनापुर जायगाया ट्राइबेल ब्लकनिसो हा बियो ट्राइबेलफोरनिसो आरोना माने बे ट्राइबेलफोरनि हायाव माने निया मुसलमाना आगोल जेसेबां दंमोन बिनिख्रुइबो खम समावनो माने लोब बारायबोनो हमदों आरोना माने बेयाव जन्म जायालासिनो खम समावनो आगोल जेसेबां दंमोन बिनिख्रुइबो लोब बारायबोनो हमनायखौ नुनानै जोंनि आसामनि चिफ मिनिस्टार हेमन्त मामाया माने नोजोर होदों आरो दा बेयाव खम समावनो लोब बारायनायनि कारना उनाव मोनसे गिदिर जाथाय लाबोनोबो हायो बिदि साननानै बिथाङा बेनि सायाव खामानि मावगोन दा हेमन्त मामाया मा बुंदों बेखौबो नोंथांमोना नायलांग्रोदो আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয় ওচৰৰে বুঢ়াবুঢ়ী গাঁও তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে মাটিও আছে তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰিয়াত সোমাই আছিল আৰু ডিমৰিয়াত আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায় তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া 25,000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে কাৰণ তেতিয়া তাত অবভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক গতিকে মানুহে এভিকশ্যন কৰিলে
যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব। আৰু এই যে মাটি লৈ আহে, কিছুমান দালালে মাটি লৈ আহে। আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছোঁ, তেওঁলোকক আমি এৰেষ্ট কৰিম। মানুহবিলাক নিজেও নাহে, অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে। আৰু এই যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এইটো গুৱাহাটীৰ নিচেই ওচৰত। গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে, বাকী বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজেই বুজি পাব পাৰোঁ। চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছোঁ। আজিও DGP তাত গৈছে, কালি এবাৰ সময় হ'লে ময়ো যাম। আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে, আমি গোটেইখিনি উচ্ছেদ কৰিম। যিখিনি শ্লোগান কালি তাত দিছিলে, সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল, বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল, ছেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে। ৰেলগাড়ীও ৰখাই দিছে, আপ এণ্ড ডাউন কৰিব দিয়া নাই, ৰেলগাড়ী ৰখিছে। আৰু আপোনালোকে দেখিছে যে সৰু বাচ্ছাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি, দা চবৰ হাততে আছিল। আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফৰ্চমেণ্ট নহ'লহেঁতেন বা গুলি নহ'লহেঁতেন, হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গ'লহেঁতেন। অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গ'ল। সেইটো ডেফিনেটলি দাও, লাঠি এইবিলাকক এতিয়া কি ক'ব আপোনালোকে ডেফিনেশ্যনটো ঠিক কৰি লওক। नोंथांमोना हेमन्त मामानि बुंनायखौ खोनानानै बुजि मोनखाबाय जानांगौ। माने बेयाव 5000 दङमोन आरो 5000नि उनाव बोसोरनै बोसोरथामावनो माने जन्म जायालासिनो लोब लोब बारायबोदोंथ'। माने बोसोरनै बोसोरथाम उनावनो 20-25 हाजार जालांगोन। जेब्ला 20-25 हाजार भटार्स जायो अब्लानिया मोनसे ब्लक खालामनांगौ जायो, ब्लक डिमान्ड खालामनो हायो। माने ब्लक जुदि जायो, ब्लक मोनसे जायोब्ला मोनसे केन्डिडेट इयाव ओंखारनो हायो आरोना। माने मोनसे ब्लकआव मोनसे केन्डिडेट जायो नालाय, बिसोरबो मोनसे ब्लक लाबा मोनसे केन्डिडेट ओंखारबाय, अब्लानिया मोनसे केन्डिडेट ओंखारबा अब्लानिया बे केन्डिडेटआ सोर जागोन? असमिया जागोन ना ट्राइबेल जागोन? बेयाव असमियाबो जानो हाया, ट्राइबेलाबो जानो हाया, डाइरेक्ट निया मुसलमानानो सासे केन्डिडेट जागोन। अब्लानिया निया मुसलमाना केन्डिडेट जाबाथ' निया मुसलमानानो इयाव उथिखाबाय, देरहाखाबाय इलेक्सनाव। जुदि बिसोरो देरहानानै बे एरियाखौ जुदि सालायनो मोनो, अब्लानिया बिसोरो ओरैबायदि खालामगोन, माने गावसोरनि सरकार नङियावनो जेरैबायदि उत्पात खालामदों दा, माने सरकारि पुलिसखौनो, आसाम पुलिसखौनो बुनानै हरदों। दा जुदि गावसोरनि सरकार थायोबा, गावसोरनि MLA माबा माबि थायोबा बेसेबां दुगा जागोन, बेसेबां उत्पात खालामगोन इयो। बिनि थाखायनो जन्म जायालासिनो बेयाव बेफोरबायदि लोब लोब बारायनायखौ नुनानै माने हेमन्त मामाया खामानिखौ मावदों, जे मावदों थिगखौनो मावदों, मोजांखौनो मावदों आरो आंनिबाबो। दा नोंथांमोना मा सानो कमेन्ट खालामहर। जेराव मुसलमाननि धर्मनि मानसिफोरा माने मालायनि धर्मखौ गाज्रि बुंनाया मोजां नङा, थेवब्लाबो बिसोरो ओरैबायदि उत्पात बाहेरनिफ्राय फैनाय, जेबो इयुननि लाइफ रिक्स गैया नालाय, मालायनि लाइफ रिक्सखौबो जेबो बुजि मोना बिसोरो। गावसोरदो जाय चेलेन्ज जायो बेखौ माने पुरा जिउ फोजोबनायनि लामायाव फैनो नागिरो आरो बिसोरो। जेराव गावसोर एख' लाइफ रिक्सआनो गैया, मालाय बेलेग जायगानिफ्राय फैनाय बेयाव थाफैदों। दा बिनि थाखायनो मोनसे ब्लक जायोबा, मोनसे सासे केन्डिडेट जानानै गावसोरनिनो केन्डिडेटआ MLA जायोबा बिसोरो माने गाज्रि लामाजों लांगोन। असम सरकारखौ माने बहुद बिभिन्न रोखोमनि जाथायाव खोख्लैनोबो हागौ साननानै माने हेमन्त मामाया बेखिनि खामानिखौ मावनाय जादों आरो। बिनिफ्राय बे सनापुराव थाखानाय पुराना निया मुसलमाननि खुगानिफ्राय मा खोनाखो नोंथांमोना बेखौबो खोनासंनानै, नोंथांमोना बिसोरनि खुगानिफ्राय बुंनाय बाथ्राखौ खोनानानै बोरै मोनखो? माने बिसोर ओरैबायदि उत्पात जुन्थु टाइपनि बिसोरो एख' लाइफ रिक्सनि, एख' मालायनि लाइफ रिक्स मिथिया, गावसोरनि लाइफ रिक्सनि इयुननि लाइफनि जेबो साननो रोङि मानसि आरो। जुन्थुसो बिसोरो, जुन्थुआवसो गोलैयो बेफोरबायदि मानसिफोरा। दा बिसोरखौ माने होखारनाया मोजां ना होखारैया मोजां? दा मानसि हिसाबै दोननाया मोजां ना बिसोरखौ जुन्थुफोरबायदि जाय जायगायाव फैदो बेयावनो होखारहरफिननाया मोजां? नोंथांमोना कमेन्ट खालामदो। गोजोन्थों।